रुको बोला फाइनली आमी अधिवेशन स्थली पाई गलु मेन गेट पाई गलु या कि फायर इमरजेंसी सर्विस आसाम या होइसे मेन गेट 91 সংখ্যক বাৰ্ষিক অধিৱেশন ডিব্ৰুগড় কল্যাপানী জীৱ জন্তুবোৰ কি ধুনীয়াকৈ সজাই দিছে দেখিছেনে এয়া হৈছে মেইন নামঘৰ এতিয়া আমি আছো 91 সংখ্যক অধিৱেশন স্থলীত এয়া হৈছে আপোনালোকে দেখিব পাইছে নামঘৰ ইয়াত নাম প্ৰসংগ কৰি আছে আৰু या होइसे मेन मंडप आरो स्टेज আমি গৈ আছো বাণিজ্য মেলা চাবলৈ লাগিলে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম বাৰু বিচাৰি আমাৰ যোগী ব্লগক বিচাৰি পালোগে ভিডিঅতে আসলো এতে দেখা নাই আসলে বাই গলো বিচাৰিবা নি লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেলটো যাতে আগবাঢ়ে হয় না ইয়েস ঠিক আছে আমাৰ যোগীদাৰ এটা ইউটিউব চেনেল আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম বাৰু उठिबा नेকি উঠি যাও উঠিলে গিয়া 2000 টকিয়া হেন্দাং এখন 2000 ন 4500 ধাৰ আছে ন বাইদেউ ধাৰ দিয়া নাই ন আৰু তেলটো লগোৱা নাই ন লগা আপোনালোকে দেখিব পাইছে টেডি বিয়াৰ্স গোটেইখিনি 100 টকা আচ্ছা ইমোজি হয়তো উঠুৱে ন ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ